হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আৰু মই আজি নতুন এটা ভিডিঅ' লৈ উপস্থিত হৈছোঁহি আপোনালোকৰ লগত। আৰু এয়া চাওক, একেবাৰে সহজ পদ্ধতিৰে কেনেদৰে এটা এমব্ৰইডাৰী ডিজাইন বনাব পাৰি তাকে লৈ আহিছোঁ আপোনালোকৰ ওচৰত। এয়া চাওক, এয়া হৈছে হোৱাইট কালাৰৰ ঊণ সূতা আৰু এই দুটা কালাৰেৰে মই বনাম। আৰু এইটো হৈছে পিংক কালাৰৰ ঊণ সূতা এইটো। আৰু এই দুটা কালাৰেৰে মই ধুনীয়া এটা ডিজাইন বনাবলৈ চেষ্টা কৰিম। চাওক আপোনালোকে কেনেকুৱা লাগে। আৰু এয়া হৈছে এযোৰ মেখেলা চাদৰ, আৰু মেখেলা চাদৰযোৰ বনাই আছোঁ মই। আৰু যেতিয়া কমপ্লিট হ'ব মই আপোনালোকক এবাৰ আকৌ দেখাম। আৰু আজি মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মই কেনেদৰে বনাইছোঁ একেবাৰে সহজ পদ্ধতিৰে। আৰু আপোনালোকৰো সুবিধা হ'ব, আপোনালোকেও নিশ্চয় এনেদৰে কৰিব পাৰিব মেখেলা চাদৰ। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া চাওক, ধুনীয়াকৈ মই বনাই আছোঁ। বুকুতে চপোৱা লিখি থোৱা কথা, ভাল পোৱা এদিনাম অভিমানে দুৱা। বুকুতে চপোৱা লিখি থোৱা কথা, ভাল পোৱা এদিনাম অভিমানে দুৱা। বুকুতে চপোৱা লিখি থোৱা কথা, ভাল পোৱা এদিনাম অভিমানে দুৱা। বুকুতে চপোৱা লিখি থোৱা কথা, ভাল পোৱা এদিনাম অভিমানে দুৱা। বুকুতে চপোৱা লিখি থোৱা কথা, ভাল পোৱা এদিনাম অভিমানে দুৱা। বুকুতে চপোৱা লিখি থোৱা কথা, ভাল পোৱা এদিনাম অভিমানে দুৱা। বুকুতে চপোৱা লিখি থোৱা কথা, ভাল পোৱা এদিনাম অভিমানে দুৱা। বুকুতে চপোৱা লিখি থোৱা কথা, ভাল পোৱা এদিনাম অভিমানে দুৱা। বুকুতে চপোৱা লিখি থোৱা কথা, ভাল পোৱা এদিনাম অভিমানে দুৱা। বুকুতে চপোৱা লিখি থোৱা কথা, ভাল পোৱা এদিনাম অভিমানে দুৱা। বুকুতে চপোৱা লিখি থোৱা কথা, ভাল পোৱা এদিনাম অভিমানে দুৱা। বুকুতে চপোৱা লিখি থোৱা কথা, ভাল পোৱা এদিনাম অভিমানে দুৱা। বুকুতে চপোৱা লিখি থোৱা কথা, ভাল পোৱা এদিনাম অভিমানে দুৱা। বুকুতে চপোৱা লিখি থোৱা কথা, ভাল পোৱা এদিনাম অভিমানে দুৱা। বুকুতে চপোৱা লিখি থোৱা কথা, ভাল পোৱা এদিনাম অভিমানে দুৱা। বুকুতে চপোৱা লিখি থোৱা কথা, ভাল পোৱা এদিনাম অভিমানে দুৱা।
লিখি থোৱা কথা ভাল পোৱা এটি নাম অভিমানে ধোৱা বুকুতে চপোৱা লিখি থোৱা কথা ভাল পোৱা এটি নাম অভিমানে ধোৱা বুকুতে চপোৱা
ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনেকুৱা পালে সুন্দৰ কমেণ্ট এটা কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। তেন্তে আজিলৈ আহিছোঁ।